Hi guys, মই ধ্ৰুৱজ্যোতি গগৈ আপোনালোকৰ আগত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি যেহেতু কাতি বিহুৰ দিন, শুভ দিন সকলোৱে। আজি সেই শুভ দিনটোতে আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ডিজে লিৰিক্স ইউটিউব চেনেলৰ যোগেদি আপোনালোকে চাই নিশ্চয় ভাল পাব। আৰু এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ কাৰণে যিসকলে কেতিয়াবা প্ৰেমত পৰিছে, প্ৰেমত আঘাত পাইছে, সেইসকল ব্যক্তিৰ বাবে। আপুনি হয়তো প্ৰেম কৰিছে, যদি আপুনি প্ৰেম কৰিছে তেতিয়াহ'লে আপোনাৰ ষ্টৰী, লাভ ষ্টৰী আমালৈ লিখি পঠিয়াওক। আপোনাৰ লাইভ ষ্টৰী আমি গীতৰ আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। তাত নতুন সুৰ দিম, লিৰিক্স লিখিম, লিৰিক্স লিখি আপোনালোকৰ কাহিনীটো, ষ্টৰীটো আমি গীতৰ আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। তেনেধৰণে আগৰ সপ্তাহত আমালৈ এগৰাকী প্ৰেমিকা লিখি পঠিয়াইছে। তেখেতে প্ৰেমত পৰিছিলে, প্ৰেমত বিফল হৈছে। তেখেতে কবিতাৰ আকাৰে নিজৰ কথাখিনি, ভাৱখিনি প্ৰকাশ কৰিছিলে আৰু তেখেতে সেই কবিতাটো আমালৈ পঠাইছিলে। আৰু আমি সেই কবিতাটোকে আজি কাতি বিহুৰে শুভ দিনটোত আপোনালোকৰ সকলোকে কেনেধৰণে আমি সুৰ কৰিছোঁ, কেনেধৰণে সুৰ কৰি তেখেতক প্ৰস্তুত কৰি দিব বিচাৰিছোঁ গীতৰ আকাৰত। তো আপোনালোকে আহক, মোৰ লগত আছে আৰু এজন ব্যক্তি, বিশেষভাৱে সুৰ কৰাত বহুত ধুনীয়াকৈ সুৰ কৰিব পাৰে। তেখেতকো মই আমাৰ লগত আজি ৰাখিম। তেখেতে গীতটো ধুনীয়াকৈ আঁতৰত ধুনীয়াকৈ সুৰ কৰি তুলিব। তো মিষ্টাৰ মানস প্ৰতিম দাস, আহক। তেখেত আৰু মই দুজনে মিলি এই গীতটো আজি সুৰ কৰিবলৈ চেষ্টা কৰোঁ। আৰু সেইগৰাকী ব্যক্তিক ডেডিকেটেড কৰিছোঁ যি প্ৰেমৰ কথা এই কবিতাত লিখিছিলে। ফাৰ্ষ্ট অফ অল আমি দেখাম যে কবিতাটো তেখেতে তাই কেনেধৰণে আমালৈ লিখি পঠাইছিলে আৰু তাক আমি কেনেধৰণে কি কৰিলোঁ। এইটো আপোনালোকে স্ক্ৰীণত চাব পাৰে। ফ'কাছত দেখা পাইছেনে আপোনালোকে? সুন্দৰভাৱে দেখা পাইছে নিশ্চয়। এইখিনি আছিলে লিৰিক্সটো। তেখেতে তাই লিখি পঠাইছিলে, এগৰাকী ছোৱালী হয়, তাই লিখি পঠাইছিলে। আৰু এতিয়া আমি দেখাম আপোনাক তাই লিখি পঠোৱাৰ পাছত আমি তাক কাটি কুটি অকণমান সুন্দৰভাৱে কেনেধৰণে আটক ধুনীয়াকৈ বনালোঁ কাটি। চাওক, দেখা পাইছেনে স্ক্ৰীণত? দেখা পাইছে? আমি সেই তাই লিখি পঠোৱা সেই কবিতাটোকে আমি গীতৰ আকাৰে অকণমান লিখি কাটি মেলি ল'লোঁ। এতিয়া আমি ইয়াক আহক সুৰ কৰাত ব্যস্ত হৈ যাওঁ। আপোনালোকে চাই থাকক ডিজে লিৰিক্স ইউটিউব চেনেল। কোনেবা লিখা চেষ্টা কৰি উলিয়াইছোঁ বস্তু এটা, অকল প্ৰথম লাইনটো। অ'কে, যা। নিয়ৰ গৰা দুবৰি মৰহি যাব যেতিয়া তোমাৰ মৰমৰ কোঠালি জীৱনৰে সন্ধিয়া সূৰ্য অস্ত যাব, সূৰ্য অস্ত যাব। নিয়ৰ গৰা দুবৰি মৰহি যাব যেতিয়া তোমাৰ মৰমৰ কোঠালি জীৱনৰে সন্ধিয়া সূৰ্য অস্ত যাব, সূৰ্য অস্ত যাব। ৰকিং। অ'কে, চ' গাইজ, আপোনালোকে শুনিলে এগৰাকী মহিলা নহয়, যুৱতী। আচলতে যুৱতীয়ে নিজৰ প্ৰেমৰ কথা, প্ৰেমৰ অনুভূতিবিলাক আমালৈ লিখি পঠাইছিলে কবিতাৰ ৰূপত। আৰু সেই কবিতাটোকে, তাৰ ষ্টৰীটোকে আমি গানৰ ৰূপ দিবলৈ চেষ্টা কৰিলোঁ, তাত কণ্ঠ দিবলৈ, সুৰ দিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকে সুৰটো ভাল পাইছে বা গীতটো আপোনালোকে শুনি বৰ ভাল পাইছে, তেতিয়াহ'লে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব। লগতে থকা বেল আইকনটো দবাই দিব। আৰু তাৰ লগতে যদি কোনোবা সদাশয় ব্যক্তিয়ে গীতটো বাণীবদ্ধ কৰিব বিচাৰে বা গীতটো ল'ব বিচাৰে, তেতিয়াহ'লে আমাৰ তলত স্ক্ৰীণত নাম্বাৰ থাকিব। সেই স্ক্ৰীণৰ নাম্বাৰত আপোনালোকে কল কৰিব পাৰে আৰু গীতিকাৰ যিজনে গীতটো লিখিছে তেখেতৰ লগত কথা পাতি চুক্তিবদ্ধ হৈ গীতটো তেখেতলোকে ল'ব পাৰে। গতিকে গীতটো আপোনালোকক সম্পূৰ্ণভাৱে দিয়া নাই, ইয়াৰ সম্পূৰ্ণ সুৰটো আপোনালোকক দি দিয়া হ'ব যদি চুক্তিবদ্ধ হয়। গতিকে আমি সম্পূৰ্ণ সুৰটো দিয়া নাই, দুটা লাইন সুৰটো জাষ্ট কৰি দিছোঁ। অ'কে, ধন্যবাদ। শ্বেয়াৰ কৰিব।